এফালে এইটো এটা পেকিং, এইটো পেকিং হৈ গৈছে। এফালে এইখিনি পেকিং হৈ গ'ল। আমার পেকিং রেডি না? রেডি একেবারে রেডি একদম যাবলে পুরো একদম রেডি। হাই গাইজ, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি অন্য এটি নতুন ব্লগ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে চাই থাকিব শেষলৈকে, আৰু শেষত যে জনাবলৈ নাপাহৰিব কেনেকুৱা পায়। আৰু এতিয়া বাজিছে আপোনাৰ 10টা, আৰু এতিয়া ওলাইছোঁ আমি অলপ ফুৰিবলৈ যাম। ফুৰিবলৈ ক'ত যাম বাৰু কৈ আছোঁ। এইফালে বেডিং পত্ৰ চব ৰেডি, চব ওলাইছে। এতিয়া ওলাই যাওঁ। আমাৰ ট্ৰেইন আছে 12টাত, আমি যাম দাৰ্জিলিং। গতিকে চাই থাকিব ভিডিঅ'সমূহ, কেনেকুৱা পায় শেষত কমেণ্ট কৰিব। ঠিক আছে, তেতিয়াহ'লে আৰম্ভ কৰিছোঁ, চাই থাকিব। এতিয়া আমি আহি পালোঁ ইয়াৰ ৰঙিয়া ষ্টেচন। स्पेशल एक्सप्रेस प्लेटफॉर्म क्रमांक 3 पर आ रही है। আৰু আমাৰ ট্ৰেইনখন আহি পালে। আমি এতিয়া ট্ৰেইনত, আৰু চিটবোৰ ৰেডি কৰি লওঁ আৰু শুবৰ কাৰণে। গাড়ী কমে লগাইছে। গুড নাইট, কালি মর্নিং ব্লগ পাম। পুরো টোপনি গিয়েছে। মর্নিং জিতু, মানে গুড মর্নিং। আমি চাহাই উঠিলো, উঠা। গুড মর্নিং। এইফালে এইফালে চোৱা, এইফালে চোৱা। আৰু ফস্তি মাৰি ঘুমালা। ধুনু নাম্বৰে হ'ব, উঠা উঠা। গুড মর্নিং কোৱা। গুড মর্নিং। আমি যে আহিলোঁ নিউ জলপাইগুৰি ষ্টেচন, নামিলোঁ আৰু গাড়ীৰ ওচৰলৈ। আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ এখন হোটেলত সোমাইছোঁ। পৰঠা ল'লোঁ, ৰুটি, সকলো চাই দে একবাৰ একবাৰ। আগতে এটা ৰাস্তাত ৱাটাৰফল পায়, সেইটো এটা ৱাটাৰফল। ইয়াতে নামিলোঁ, অকণমান চালোঁ। এইফালে চাই দিয়া, কেনেকুৱা লাগিছে কোৱাচোন? ভাল লাগিছে। ভাল লাগিছে আহি।
लो কম আহি নামিলো ইয়াতে এইটো এটা ধুনীয়া ভিউ পইণ্ট হয় অকণমান দেখা পাইছিলোঁ মাত্ৰ কি দেখিছা তুমি কি দেখিছা এইফালে চোৱা কি দেখিছা অলপ মানুহ এটা টিকুট মানে বস্তু এটা দেখা পাওঁ না ডাঙৰ বস্তু দেখা হয় নেকি সেই ৰাস্তাটো আছিল সেই ৰাস্তাটো মই দেখা পাইছিলোঁ এতিয়া আকৌ দেখা নোপোৱা হৈ গ'ল মেঘে থাকি দিলে ন এয়া আমাৰ লগত আহিছে ৰীমা কি দেখিছা তুমি চকুত দেখিবা চকুত মেলি দিয়া মানুহ এতিয়া দেখা পাইছো আৰু গাড়ী কেইখন দেখা পাইছো আমি এতিয়া আহি পালো এতিয়া আহি পালো আহি পাই আৰু ফ্ৰেছ হৈ ল'লো গা পা ধুই ল'লো অকলে ঠাণ্ডা বহুত বেছি আছে এইফালে চোৱা কেনে লাগিছে কোৱা ভাল লাগিছে এইটোৱে হৈছে আমাৰ ৰুমটো অকণমান দেখুৱাই দিছোঁ এনেকৈ বাবু আৰু পাপাকে ৰেষ্ট লৈ আছে অলপ এইফালে এখন খিৰিকী আছে এখন আইনা আছে এখন ইভিনিঙত অলপ ওলাই আহিলোঁ এইখন আছে মাল পাৰ্ক হয় মাল ৰোড পাৰ্ক চাৰিওফালে এনেকৈ মানুহবোৰ বহি আছে বহুত বেছি ভাল লাগিছে জেগাখিনি এইখিনি
এতিয়া আমি আহি আছোঁ মহাকাল মন্দিৰলৈ। মহাকাল মন্দিৰলৈ উঠি আহি আছোঁ। মাল ৰোডৰ ওচৰতে আছে আৰু আমি গোটেইকেইজনে এনেদৰে মহাকাল মন্দিৰলৈ আহিলোঁ, আহি সেৱা কৰিলোঁ আৰু মন্দিৰটো বহুত বেছি ভাল লাগিলে। মন্দিৰটো চাইডৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হয় আৰু মন্দিৰটো দৰ্শন কৰি বহুত বেছি ভাল লাগিল। আছে ধুনীয়া লাগিছে, মল ৰোডতে হয় সেইটো। গধূলি সময়ত লাইট চাইট জ্বলাই দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিছে। গোটেইকেইজনে ইয়াতে ফটো উঠিলোঁ। চবে নাই দেখা পাইছোঁ। এতিয়া কি কৰিব কাৰণে বহি আছোঁ আমি? খাবৰ কাৰণে বহি আছোঁ। আমি খাবৰ কাৰণে এতিয়া ঘূৰি ঘূৰি আমাৰ ভোক লাগি গৈছে ন, হয় নে নহয়? কি কৰি আছা তুমি? কৈ দিয়াচোন, কি কৰি আছা তুমি? আৰু এতিয়া আমাৰ খানা আহি পালে, এতিয়া খাই লওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ এইখিনিতে। যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়া মোৰ আহিব লগা সকলো ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। আগলৈ ভিডিঅ'সমূহ চাই থাকিব। और मालिक